লাখ চাকৰি দিয়ে ৩৫,০০০ আৰু ১,৩৫,০০০ চাকৰি শেষ কৰিয়ে ২ লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম। টকা পইচা আমি যি কওঁ তাক কিবা এটা ভাবি কওঁ, তাক কিবা এটা চিন্তা কৰি কওঁ আৰু তাক কৰিবৰ কাৰণে কওঁ। মই কৈছো ১ লাখ নহয়, আমি পাৰিলে ১.৫ লাখ পাছ কৰি ২ লাখৰ ওচৰা-ওচৰি লৈ যাম। এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব? আমি কওঁ জুলাইত দৌৰা হ'ব। ১ লাখ চাকৰি দিয়ে ৩৫,০০০ আৰু ১,৩৫,০০০ চাকৰি শেষ কৰিয়ে ২ লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম। কাম আৰম্ভ হৈ যাব, মানুহে হাঁহি থাকক, হাঁহি থাকোঁতে কাম হৈ যাব। কাৰণ আমি যি কওঁ তাক কিবা এটা ভাবি কওঁ, তাক কিবা এটা চিন্তা কৰি কওঁ আৰু তাক কৰিবৰ কাৰণে কওঁ। মই যেতিয়া কৈছিলোঁ যে ১ লাখ চৰকাৰী চাকৰি দিম, কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে। আজিতো মই কৈছো ১ লাখ নহয়, আমি পাৰিলে ১.৫ লাখ পাছ কৰি ২ লাখৰ ওচৰা-ওচৰি লৈ যাম। এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব? আমি কওঁ জুলাইত দৌৰা হ'ব। ১ লাখ চাকৰি দিয়ে ৩৫,০০০ আৰু ১,৩৫,০০০ চাকৰি শেষ কৰিয়ে ২ লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম। টকা পইচাও দিব নালাগে। আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব। এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক, এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ হ'ল। আত্মসহায়ক গোট হ'ল। গাঁৱৰ ৪০ লাখ মহিলাৰ বেংক একাউণ্টত লাখপতি বাইদেউ ১০,০০০ টকা কৰি আমি পঠাম আৰু নগৰৰো ৫ লাখ বাইদেউৰ একাউণ্টত আমি ১০,০০০ টকা কৰি পঠাম। ৪,৫০০ কোটি টকা। মানুহে কল্পনাও কৰিব পৰা নাছিল। আজি আপোনালোকে চিন্তা কৰক, যোৰহাটত যেতিয়াই মই আহোঁ কয় ভোগদৈ আৱৰ্জনা দি পূৰ্ণ হৈ গ'ল। আজি ভোগদৈৰ লিগেচি ৱেষ্টটো কোনে খালী কৰাই আছে? আমি কৰাই আছো। আজি একো কামেই বাকী নাই। প্ৰত্যেকটো কাম আজি আমি হাতত লৈছো। অসমত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ চাওঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ, অসমত যদি আমি দৰিদ্ৰ কল্যাণ চাওঁ, দৰিদ্ৰ কল্যাণ, অসমত যদি আমি সামাজিক উন্নয়ন চাওঁ, সামাজিক উন্নয়ন। আজি প্ৰতিটো পৰ্যায়তে আমি কাম কৰিছো।